নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। ভাৰতত নিষিদ্ধ হ'ল পাবজি। সকলোৰে মাজত অধিক জনপ্ৰিয় হৈ উঠা এই গেমিং এপটো আজিৰ পৰা ভাৰতত নিষিদ্ধ। ইয়াৰ আগতেও ভাৰত চৰকাৰে 59টাকৈ চাইনিজ এপ বন্ধ কৰিছিলে, যাৰ ভিতৰত আছিল অধিক জনপ্ৰিয় এপ টিকটক। আৰু বৰ্তমান সময়ত ভাৰত চৰকাৰে 118টা এপ আমাৰ ইয়াত নিষিদ্ধ কৰিছে। আৰু তাৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় এপটোৱে হৈছে পাবজি। হয়তো আজি বহুতৰ বাবে এটা দুখৰ বিষয়, যিসকলে পাবজি খেলি ভাল পায় তেওঁলোকৰ বাবে হয়তো আজি এটা দুখৰ বিষয় যে আজিৰ পৰা তেওঁলোকে আৰু পাবজি খেলিবলৈ নাপায়। আৰু বহুত মাক দেউতাকসকলৰ বাবে হয়তো এটা সুখবৰ যে আজিৰ পৰা পাবজি নিষিদ্ধ। কিন্তু এই পাবজি বন্ধ হোৱাৰ ফলত হয়তো কিছুসংখ্যক লোক অলপ অসুবিধাৰ সন্মুখীন হ'ব পাৰে, যিহেতু বহু লোকে এই পাবজি গেমটোক লৈ তেওঁলোকে পইচা উপাৰ্জন কৰিছিলে। এই গেম খেলি তেওঁলোকে পইচা উপাৰ্জন কৰিছিলে, বা তেওঁলোকৰ গেমিং ইউটিউব চেনেল আছিলে যাৰ জৰিয়তে তেওঁলোকে পইচা উপাৰ্জন কৰিব পাৰিছিলে। কিন্তু আজিৰ পৰা যেতিয়া এই পাবজি এপটো নিষিদ্ধ হ'ব, গতিকে তেওঁলোকৰ ক্ষেত্ৰত অলপ হ'লেও অসুবিধাৰ সৃষ্টি হ'ব। কিন্তু যিয়ে নহওক, আজিৰ পৰা পাবজি মোবাইল, পাবজি লাইট সকলো ভাৰতত নিষিদ্ধ। যিসকলে খেলি আছিলে তেওঁলোকে হয়তো কমেণ্ট কৰি জনাব যে পাবজি বেন হোৱাত আপোনালোকৰ মনোভাৱ কেনেকুৱা।